everyone, welcome back to my channel which is lifestyle. আপোনালোকে মোক দেখি গম পাইছে সাগে যে আজিৰ ভিডিওটো কেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু টাইটেলটো চাই গম পাইছে যেহেতু দুৰ্গা পূজা আহিলে মহালয়া ষ্টাৰ্ট হলে আৰু যদি মই এনেকুৱা ভিডিওজ নবনাও তে মোৰে মনটো বেয়া লাগিব কি মই এনেকুৱা ভিডিওজ নাই বনোৱা দুৰ্গা পূজা স্পেশাল ভিডিওজ নাই বনাবি মোৰে মনটো বেয়া লাগিব সেই কাৰণে ভাবিলো দুৰ্গা পূজা স্পেশাল এটা ভিডিও কৰা যায় যেনেকুৱা আমি চাদৰ মেখেলা পিন্ধু বা শাড়ী পিন্ধু আমি হেনেকুৱা বেলেগ বেলেগ লুক ক্ৰিয়েট কৰিব পাৰো এখন চাদৰ মেখেলা দিয়ে তে কোনে কেনেকুৱা চাদৰ মেখেলাটো লুকটো ক্ৰিয়েট কৰিব পাৰে হেনেকুৱা ধৰণৰ এটা ভিডিওটো হ'ব আজি কিন্তু তাৰ আগতে কৈ দিও যে এবাৰ দুৰ্গা পূজা আমাৰ ইয়াতে হ'ব এনেকুৱা ধৰণৰ গম পাইছে সাগে কি হয় এটো হল টেম্পাৰেচাৰ জুখা থাৰ্মোমিটাৰ এটো আমাৰ ইয়াতে দুৰ্গা পূজা যেতিয়া হ'ব মানে তেতিয়া হেতু সময়ত জুখা যাব আৰু এটো আছে মোৰ ঘৰত এই কাৰণে আছে কাৰণ মোৰ হাজবেণ্ড সেক্ৰেটাৰী হয় আমাৰ ইয়াৰে দুৰ্গা পূজাৰ সেই কাৰণে তেওঁলোকৰ গাইডলাইনছ দিছে তেওঁলোকক যে সাৰ্কল অফিচৰ পৰা গাইডলাইনছ দিছে যে যদি পূজা পাতিব লগিয়া হয় তে এনেকুৱা ধৰণৰ সকলোৰে ওচৰত থাকিব লাগিব টেষ্ট কৰিব লাগিব তাৰ ওপৰত মাস্ক স্যানিটাইজাৰ সকলো থাকিব লাগিব তাৰ পাছতহে পূজাখন পাতিব পাৰিব তে এখিনি মই দেখাই দিলো আৰু বস্তুটো এবাৰ পূজা যেহেতু পূজাৰ ভিডিও বনাইছো আৰু এখিনি কথা যদি নকওঁতে কথাখিনি মানে ইনকমপ্লিট হৈ থাকিব আৰু এতিয়া আমি স্টাৰ্ট কৰো ভিডিওটো তেতিয়া হলে লেটস গেট স্টাৰ্টেড এখন চাদৰ মেখেলা মই বোট নেক সিলাইছো আৰু স্ক্ৰিনত আপোনালোকে দেখি পাইছে সাগে মই বোট নেক সিলাইছো আৰু এখন চাদৰ মেখেলা মই চাদৰখন খোলাকে লৈছো আৰু প্লেট নাই কৰা এইখনকে মই ডিফাৰেন্ট ষ্টাইলত কেনেকৈ পিন্ধিব লাগে মই হেতুৱে দেখাম আজিৰ ভিডিওটোত তেতিয়া হলে চাই থাকিব লাগিল নিশ্চয় কব মোক নাপাহৰিব আৰু যোন সকলোৱে মোৰ ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ কৰিবলৈ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যোন সকলোৱে মোক সাবস্ক্ৰাইব নাই কৰা এতিয়াৰ লকে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ মই নতুন ইউটিউবাৰ হয় আৰু মই বহুতখিনি চেষ্টা কৰি আছো এজনী ভাল ইউটিউবাৰ হ'বলে কিন্তু আপোনালোকৰ সাপোৰ্ট নহলে মই খিনি কৰিব নোৱাৰিম গতিকে মোক সাপোৰ্ট কৰক আৰু প্লিজ লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়া হলে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰো আশা কৰিছো আজি মোৰ ভিডিওটো চাই ভাল পাইছে হলে নেক্সট ভিডিওত পুনৰবাৰ লগ পাম আজিৰ লকে ইয়াতে সমাপ্ত কৰো মোৰ ভিডিওটো তেতিয়া হলে ধন্যবাদ